যে বাইদেউ চিপাঝাৰৰ পৰা আহিছে, মানে চাপৰৰ পৰা আহিছে। দাদা আপোনালোকে চাই আমাৰ ধুনীয়া ধুনীয়া বাহত আছে ইয়াতে, পুৰা একদম মজা ল'ব পাৰিব, ভালকৈ উঠিব পাৰিব হয়তো। হেল্ল' গাইজ, পুনৰ স্বাগতম জনাইছোঁ মোৰ আন এটা নতুন ব্লগলৈ। তো গাইজ আজিৰ ভিডিঅ'টো কোন টপিকত হ'বলৈ যাই আছে, তো আপোনালোকে থাম্বনেইল আৰু টাইটেলটো চাই হয়তো গমেই পাইছে। তো বলক আজিৰ ভিডিঅ'টো ডাইৰেক্ট পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেলৰ পৰা আৰম্ভ কৰোঁ। ফাইনেলি মই আহি উপস্থিত হ'লোঁ এই পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেল নামৰ ঠাইখনত। তো এতিয়া মই ভালকৈ এক্সপ্ল'ৰ কৰি দেখুৱাম ইয়াতে কি হ'বলৈ যাই আছে, আৰু আজিৰ পৰা যিহেতু ষ্টাৰ্ট। তো ভিডিঅ'টো চাই থাকক, মই এতিয়া ভিতৰলৈ যাই আছোঁ। আৰু এইখন হৈছে গেট, কেতিয়া আছে পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেল। দাদা ইয়াতে টিকেট লাগে নেকি? হয়। কিমান কৰি এটা টিকেটৰ দাম? 20 টকা। তো ঠিক আছে, আপোনালোকে আহক, মাত্ৰ 20 টকা টিকেট। আহি কিনে ধুনীয়া ঠাইখন চাই যাওক, এক্সপ্ল'ৰ কৰক, ভাল লাগিব। এটি এজন আহি পৰিল। তুমি কেতিয়া আহিছা? ভাল লাগছে না ভিতৰত? মানুহ আহিছে কিমান? আহিছে না? তো গাইছ, এই মাস্কটো লোৱাৰ এটা কাৰণ আছে। কাৰণটো হ'ল দিনক দিনে কৰোণা ভাইৰাছটো বাঢ়ি আছে, সেইকাৰণে মই এটা মাস্ক কিনি দিলোঁ নিজৰ ছেফটিৰ কাৰণে। ইয়াতে আহি উপস্থিত হৈছোঁ যদি আজি ইয়াতে ভালকৈ দেখুৱাবলৈ মই চেষ্টা কৰিম কি আহিছে। সেইদিনাখনৰ ব্লগত মই ভালকৈ দেখাব পৰা নাছিলোঁ, কাৰণ সেইদিনা ভালকৈ বনোৱাই নাছিল, কিন্তু আজি প্ৰপাৰলি বনাইছে, কিয়নো আজি হৈছে প্ৰথমটো দিন এই উইণ্টাৰ ফেষ্টিভেলৰ। তো গাইছ, এইখন হৈছে মহাবাহু ব্ৰহ্মপুত্ৰ, আৰু ইয়াৰ পাৰতে হৈ আছে পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেল। গাইছ আপোনালোকে চাওক ইফালে কি সুন্দৰকৈ বনাইছে এই ঘেৰিঘৰবিলাক। আৰু এইবিলাক কি গাইছ, অকল মানুহে নহয়, ইয়াত কুকুৰো আহিছে ফেষ্টিভেল চাবলৈ। মজা আয়া গাইছ। এই বস্তুটো কি একচুৱেলি মই বুজি পোৱা নাই, যদি আপোনালোকে বুজি পাইছে অলপ কমেণ্ট কৰি জনাই দিবচোন। আৰু আজি হৈছে প্ৰথমটো দিন, আৰু প্ৰথমটো দিনৰ বাবে আজি ইমান মানুহ হোৱা নাই চাগে, তথাপিও মানে বহুত আহিছে। তো গাইছ, এইবিলাক বস্তু মই সেইদিনা মোৰ আন এটা ব্লগত ভালকৈ দেখাইছিলোঁ, কিন্তু আজি এইবিলাক নেদেখাওঁ। আজি মেইন টপিক দেখাম ইয়াতে, মানে কি স্পৰ্টছ, তাৰপিছত এয়াৰ বেলুন কি আহিছে, মানে সম্পূৰ্ণখিনি ভালকৈ দেখাম। এইবিলাক আৰু মানে বাৰে বাৰে নেদেখাওঁ। তো গাইছ, আপোনালোকে ইয়াত আহি ইয়াৰ মজা ল'ব পাৰিব, ভালকৈ উঠিব পাৰিব। হয়তো আজি ষ্টাৰ্ট হোৱা নাই, আজি প্ৰথমটো দিন। তো গাইছ, ইয়াতে যিমানখিনি মই দেখুৱালোঁ সেইফালৰ পৰা, কিন্তু এতিয়ালৈকে মানে ভালকৈ ৰেডি হোৱা নাই, সম্পূৰ্ণ কমপ্লিট হোৱা নাই। যদিও আজিৰ পৰা আৰম্ভ হৈছে। তো মোৰ লগত আছে সোহানা বাইদেউ। কেনে লাগি আছে? অলপ জোৰে কওক, মানে এনেই অলপ মানে চাউণ্ডৰ প্ৰব্লেম হৈ আছে না। বহুত ভাল লাগি আছে গাইজ। চ' ফাৰ্ষ্ট টাইম এনেকুৱা মানে ফেষ্টিভেল আমি চাবলৈ পাইছোঁ, পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেল 2022। চ' আমাৰ 1 তাৰিখে বলিউড ছিংগাৰ শ্বাহিদ মালায়া আহিব। চ' সকলোৱে যাতে ইয়াত উপস্থিত থাকে, বহুত এনজয় কৰিম গাইজ। চ' আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু শ্বেয়াৰ কৰিব, আৰু যাতে আগলৈকে আপোনালোকে এনেকুৱা ধৰণৰ মানে ভিডিঅ' চাব পাৰে। আৰু আমাৰ নেক্সট 4 তাৰিখৰ পৰা আমাৰ কাছাৰীঘাটতো হ'ব এটা ফেষ্টিভেল, সেইটো কাৰণে আমাৰ 14 দিন থাকিব। চ' এইটো ভিডিঅ' ভাল লাগিলে লাইক কৰিব, নেক্সট সেইটো চাবলৈ মানে। তো গাইছ, মানে আপোনালোকে ভিডিঅ'বিলাক চাই আছে ঠিকে, কিন্তু ছাবস্ক্ৰাইব কৰা নাই, কিয় বা মই নাজানো। ভিডিঅ'বিলাক ভাল লগা নাই নেকি? যদি ভাল লগা নাই মানে কৈ দিব, কমচে কম কমেণ্ট কৰি জনাই দিব যে ভাল লগা নাই, তুমি অলপ ভালকৈ বেটাৰ ট্ৰাই কৰা। মানে আপোনালোকে ছাবস্ক্ৰাইব নকৰে, কিয় বা মই নাজানো। ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ আপোনালোকৰ কাৰণে, তো আশা কৰোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আজি হৈছে প্ৰথমটো দিন, আৰু প্ৰথম দিনতে মানুহ দাদা আহিছোঁ। ইয়াতে ঘৰ আমাৰ, ইয়াতে ভাল লাগিছে একদম দিল গাইজ। ছাবস্ক্ৰাইব কৰক, গোটেইখিনি দেখাই দিম। গজব বেজতি হাফিজুৰ ৰিয়েলিটি ব্লগ। ওকে ছাবস্ক্ৰাইব কৰা নাই একচুৱেলি, কৰিব। তো গাইজ, ভালকৈ দেখালোঁ একদম পুৰা চেল্ফি পইণ্ট, মানে যি আছে ইয়াতে, মানে আহক মজা কৰক, একদম বঢ়িয়া বস্তু আছে না দাদা, আছে। ভাল লাগিছে না? তো আপুনি হয়তো ইয়াৰে না, কৈ দিয়ক মানে কেনেকুৱা লাগছে। বহুত ভাল লাগিছে, ফাৰ্ষ্ট টাইম না? ভাল লাগিছে। কি দেখাম আৰু ৰিভিউ ল'ম অনলি মানুহৰ পৰা। তো চাই থাকক ভিডিঅ'টো, মজা লওক। দাদা এজন আছে, ভাল লাগছে না? আহি ভাল লাগছে, বহুত ভাল লাগছে। তো গাইছ, ইয়াতে আহি বহুতেই ভাল লাগিল যে বাইদেউ চিপাঝাৰৰ পৰা আহিছে আমাৰ এই গোৱালপাৰা উইণ্টাৰ ফেষ্টিভেল চাবলৈ। তো বাইদেউৰ এটা চেনেল আছে, বাইদেউ অলপ কিবা কৈ দিয়ক। ভাইটিৰ চেনেলটো
বেছি বেছি ছাবস্ক্ৰাইব কৰি দিয়ক ৰাইজে আৰু মোৰটোও দিয়ক উচাচি পাজাৰ আৰু বাইদেউ আজি থাকিব ইয়াতে না থাকিম থাকি কেনে মানে ফেষ্টিভেল চাব চাম তো বাইদেউ বহুতে ভাল লাগিল বাইদেউ মোৰ মানে চেনেলটো ছাবস্ক্ৰাইব কৰিলে মোৰো খুব ভাল লাগিল ভাইটিক লগ পাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক তেওঁক দিয়ক ছাপোৰ্ট লাগে আৰু মুঠতে ছাপোৰ্ট লাগে আৰু দি দিয়ক অনুৰোধ কৰিছোঁ থেংক ইউ বাইদেউ ৰঞ্জিত দেমেৰি তো ৰংগুলিৰ পৰা আহিছে মানে কি কলকাতাত আহিছিলে নে এতিয়া চব আহিছোঁ এনে আপোনালোকে চাই আমাৰ ধুনীয়া ধুনীয়া বাহত আছে ইয়াতে পূৰা একদম অসমীয়া ড্ৰেছত মানে আপোনালোকে ইয়াতে মানে কিহৰ কাৰণে আহিছিলে মই ইয়াতে প্ৰগ্ৰাম আছিলে সেইকাৰণে প্ৰগ্ৰাম মানে অপেনিং প্ৰগ্ৰামত আপোনালোকক মাতিছিলে তো বাইদেউহঁত কেনেকুৱা লাগিল আজি মানে ইয়াতে আহি ভাল লাগিছে প্ৰথমবাৰৰ কাৰণে আমাৰ ইয়াতে উইণ্টাৰ ফেষ্টিভেল পাতিছে যিহেতু সেইকাৰণে আমাৰ গোৱালপাৰাবাসীৰ কাৰণেতো বহুত গৌৰৱৰ কথা আৰু ভাল কথা তো ভাল লাগিছে এনেকৈ ওচৰত পাই ভাইটিৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব গাইছ ইয়াতে আমি দুজনে ঘূৰিলোঁ ঘূৰাৰ পিছত এতিয়া অলপ কিবা খাই লওঁ বাইদেউৰ দোকানৰ পৰা তো বাইদেউৰ ইয়াতে কি পোৱা যায় ये मेनू है अपना स्पीडी फूड অঁ স্পিডি ফুড ইয়াতে জাষ্ট 2 কপি মানে কফি অৰ্ডাৰ কৰিলোঁ আৰু বাকী নাখাওঁ समझ रहे हो তো বনা দিছিয়ে একদম ব্ৰহ্মপুত্ৰৰ পাৰত ব্ৰহ্মপুত্ৰৰ আমেজ বতাহৰ লগত আপোনালোকে ইয়াতে বহি সৌন্দৰ্যৰ মজা লৈ দুকপিমান কফি খাব পাৰিব দাদা এজন আছে চাপৰৰ পৰা আহিছে দাদা ইমান কষ্ট কৰি ইয়াতে চাবলৈ আহিছে প্লাছ ব্লগিঙো কৰি আছে দাদা কেনেকুৱা লাগি আছে আপোনাৰ খুব ভাল লাগিল কাৰণ বহুদিন আগতে মই শুনিছিলোঁ হ'ব বুলি আৰু সেই আশাত আছিলোঁ আৰু সেই আশাতে মই আহিলোঁ আৰু আজি মই আমাৰ ইফালে চাদ্দাম ভাই ষ্টাৰ্টটো হ'ল আজিৰ পৰা ষ্টাৰ্ট হ'ল আজিৰ পৰা আপুনি কিবা এটা কৈ দিয়ক নাই মানে বহুত ভাল লাগি আছে আমাৰ মানে ফাৰ্ষ্ট টাইম উইণ্টাৰ ফেষ্টিভেল আমি পাতিছোঁ ইফালে মানে একদম সেইটো কি আছিল বাইকখনৰ নাম বাইক সেইটো কি বাইক তো সেইফালে বাইকখন চলাই আছে দেখুৱাবলৈ মই চেষ্টা কৰিম তো বাইকটো দেখাই দিওঁ পূজাৰ বাইক নেকি বাইক নহয় এইটো 4 হুইলাৰ হয় একচুৱেলি টকাত মানে কিমানখিনি চলাব পাৰিব মানে আপোনাৰ কেইমিনিট বা মানে মানুহে জানিব খুজি আছে না 5 মিনিট 5 মিনিটত 300 টকা ঠিক আছে এইখনে বাইক হয় বাইক নহয় সৰি 4 হুইলাৰ কিবা নাম আছিল একদম ফ্ৰেণ্ডছ আপোনালোকে চাব পাৰে এনেকুৱা ঘৰ খেৰী ঘৰ মাজে মাজে এটাকে বনাইছে মানে ৰেষ্ট ল'বলৈ যিহেতু ইয়াতে আহিব আহি কেনে চোৱাৰ পিছত অলপ ভাগৰ লাগিব ভাগৰ লোৱাৰ পিছত ইয়াতে আহি ৰেষ্ট কৰিব পাৰিব একদম ফ্ৰী পইচা নালাগে আহি জাষ্ট বহি থাকিব আপোনালোকে যদি চাই ইয়াতে আছে মেইন বস্তুটো যিটোৰ কাৰণে আমি ইমান টাইম ৱেইট কৰিলোঁ আপোনালোকে চাওক আই লাভ গোৱালপাৰা তো বহুত ধুনীয়াকৈ বনাইছে আই লাভ গোৱালপাৰা চ' আমি ইয়াতে কেইটামান ফটো উঠি লওঁ নেকি তো ইয়াতে চাগে মাছ এৰি দিব একদম যদি আপোনালোকে ইয়াতে আহে নিশ্চয় আপোনালোকৰ সুৰক্ষাৰ বাবে মানে চিন্তা কৰিব কমিটিয়ে তো সুৰক্ষাৰ বাবে তো আমাৰ দাদাহঁতক লৈ আহিছে নেকি আপোনালোকে মানে কিহৰ হয় একচুৱেলি আমি আছাম চিভিল আমাৰ আচ্ছা তো আপোনালোকৰ ইয়াতে মানে 3 দিন মানে থাকিব ইয়াতে 5 দিন গাৰ্ডৰ কাৰণে ইয়াতে আপোনালোকে যদি আহে একদম বিচৰ মজা ল'ব পাৰিব যিটো একদম গোৱা বিচৰ নিচিনাকৈ বনাই দিছে একদম বাহিৰে তো চাওক ভাল লাগছে না এইবিলাক চাই ভাল লাগছে না নাই তো মাজে মাজে এনেকৈ সৰু সৰু ঘৰ বনাইছে চৰি এই ঘৰ নহয় ইয়াতে আপোনালোকে আহি জাষ্ট মজা ল'ব পাৰিব শুই থাকিব পাৰিব বহি থাকিব পাৰিব গাইজ এইবিলাক কি বনাইছে মই একচুৱেলি গম পোৱা নাই যদি আপোনালোকে জানে মোক জনাই দিব আৰু ইফালে ফটো উঠাৰ কাৰণে কি মজা এটা গছ সেইটো চাগে বাহিৰৰ পৰা আনি উঠাই আনি ইয়াত বহাই দিছে চেলফি জোন এটা বনাই দিয়াৰ কাৰণে চেলফি উঠাৰ কাৰণে তো ইয়াতে আমিও কেইটামান চেলফি লৈ লওঁ ভাল লাগছে যিহেতু মতে এই গাছটো জীৱনেও ইয়াতে জন্মা নাই গজা নাই এইটো বাহিৰৰ পৰা কাটি আনি ইয়াতে বনাই দিছে তথাপিও ভাল লাগছে একদম চেলফি উঠাৰ কাৰণে বেষ্ট পইণ্ট তো গাইছ ইয়াতে আহক চেলফি লওক মানে ইয়াতে আহিলে অনলি চেলফি লোৱাৰ জেগাৰ অভাৱ নাই গাইছ য'তে যাব ত'তেই চেলফিয়ে মেইন গাইছ ইয়াৰে আটাইতকৈ চকুত লগা বস্তুটো হৈছে এয়া চাওক ডিজে পুৰা ষ্টেজ হৈ আছে ইফালে ইমান দিনৰ পৰা শুনি আছিলোঁ যে ইয়াতে ডিজে নাইট হ'ব চাওক গাইছ ইয়াতে হ'ব ডিজে নাইট আৰু ইফালে পুৰা একদম বনাই আছে আহক গাইছ একেলগে এনজয় কৰিম 31 তাৰিখৰ দিনা ৰাতি আৰু ইফালে আছে আমাৰ বিশাল নাগৰতলা আৰু লগতে ট্ৰেইন য'ত আপোনালোকে উঠিব পাৰিব চেম মেলা নিচিনা আজিৰ ভিডিঅ'টো ইয়াৰ পৰাই সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব তো থেংক ইউ